guys, good morning and welcome back to my YouTube channel. So আজি আছো গুৱাহাটীত তো মানে যোৱাকালি আহিছিলোঁ হ'লে তো আজি মৰ্ণিং পাইছোঁ তো মানে কাম অলপ আছিল তো সেইকাৰণে আহিছিলোঁ তো কাম মোৰ কাম নহয় তো ইয়াৰ কাম তো ইয়াৰ লগত আহিছোঁ মই লগ ধৰিলে তো বোলো গৈ আহোঁগৈ সি অকলে মানে আহিবলৈ বেয়া পালে তো মোক লগ ধৰিলে গৈ তেতিয়া ময়ো গৈ আহোঁগৈ তাৰপাছত মানে এতিয়া আছোঁ হোটেল ৰুমত হোটেলখনৰ নাম হৈছে মহাৰাজা হোটেল মানে তো আপোনাৰ পল্টন বজাৰৰ ওচৰতে তো আপোনালোক কেতিয়াবা আহিলে গুৱাহাটী আহিলে মানে থাকিব পাৰিব ছিংগল ৰুম মানে আমি ইয়াৰ পৰা মানে ট্ৰেইন আছে 11:30 বজাত তো 11 বজাত তো আমি ইয়াৰ পৰা 10টা বজাত ওলাম তো 800 টকা মানে ছিংগল ৰুমটো তো আমি দুজন আছোঁ ৰুমটো বেছি ডাঙৰ নহয় মানে তো আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ চব তো বাহিৰৰ মানে পৰিৱেশটোও দেখাইছোঁ তো চাই থাকক গাইছ সেইটোৱে হ'ল ৰুমটো তো আমাৰ এজন মহাভকত পৰি আছে মহাপুৰুষ পুৰা টোপনি বাছতো টোপনি আহিছে ইয়াতো টোপনি আহিছে তো এইটো বহুত মানে পুৰণা বস্তু দেখিলোঁ আজি তো এইফালে টিভি আছে তো এইফালে পূৰা ফেন চেন চলি আছে তো বাথৰুমটো দেখাইছোঁ আপোনালোকক তো সোমাই বেছি তো এইফালে এনেকুৱা ঠিকে আছে একো নাই 800 টকা দিয়াতকৈ ক'ত ভাল দিব তো আপোনালোকক বাহিৰতো দেখাইছোঁ ৰ'ব গাইছ তো গাইজ বাহিৰৰ পৰিৱেশ এনেকুৱা One minute later. Guys, বাকি ভিডিওটো এনজয় কৰি থকা আপোনালোকে তো মই কি পাৰোঁ দেখাম ইয়াত তো টাইমো বেছি নহয় যি মানে যিকে পাৰোঁ তাকে দেখা যাম তো ইয়াৰ কাম কি কৰে তো আপোনালোকক জনাই যাম ভিডিওটো কণ্টিনিউ কৰি থাকক গাইজ A few moments later. A few moments later. তো গাইছ এয়া হ'ল উমানন্দ মন্দিৰ তো মানে ইয়াৰখন দেখিছে ফেৰীত মানে মানুহবোৰ গৈছে তো মানে মন্দিৰ যাবলৈ হ'লে ফেৰীত যাব লাগিব ইয়াত মানে নাৱৰ ব্যৱস্থাটো নাই মানে দেখা নাই মই চাইজটোও নাজানো কিন্তু দেখা নাই এতিয়ালৈকে তো ফেৰী হৈ আছে আৰু তো গাইছ মানে অথনি ব্লগ বনোৱা নহ'ল তো সেইকাৰণে ভাবিলোঁ যে মন্দিৰৰ মানে নদীৰ কাষলৈকে ওলাই যাওঁ তো এইফালে উমানন্দ মন্দিৰ দেখালোঁ আপোনালোকক তো এইফালে মানে কোন কোন নাহা আহিব পাৰে মোৰ ফালৰ পৰা কৈছোঁ মানে বহুত ধুনীয়া তো এতিয়া এইবাৰ যোৱা নহ'ল তো নেক্সট টাইম যেতিয়া আহিম তো তেতিয়া যাম তো পূৰা খাটাৰনাক হয় আহি যাব 5 minutes later. তো গাইছ ইয়াৰ পৰা দাদাই গোল্লা বনাই আছে মেচিন পকাই আছে তো খাই লওঁ তো নদীৰ কাষত গোল্লা খোৱা মজাই বেলেগ তো আপোনালোকে টেষ্ট নাই কাটি কৰিব মোৰ ফাৰ্ষ্ট টাইম তো কেনেকুৱা হয় কম বাৰু আপোনালোকক তো চাই থাকক ভিডিঅ'টো আগলৈকে Years later. তো গাইছ গোল্লা চোল্লা খাই আজৰি তো ভাল লাগিল গোল্লা খাই তো এতিয়া মানে যাওঁতে চানা দেখি গ'লোঁ তো চানাটো খাই যাওঁ তো দেখিলে মানে ৰবনৰ চানা দেখিলে তো খাই যাওঁ তো চাই থাকক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ অকণো দেখাই আছোঁ আপোনালোকক গাইছ মন্দিৰৰ ওচৰৰ পৰা আহি ডাইৰেক্ট ৰুমত সোমালোঁ তো মানে ইমান দেখুওৱা নহ'ল আপোনালোকক মন্দিৰলৈ মানে উমানন্দ মন্দিৰলৈ যাম বুলি আহিছিলোঁ তো যাব নোৱাৰিলোঁ মানে সন্ধিয়াও হৈ আহিছে তো অকণমান আৰাম কৰোঁ কালিও টোপনি ক্ষতি হ'ল ৰাতিটো তো সেইকাৰণে ভাবিলোঁ অকণমান আৰাম কৰি যাম তো নেক্সট যেতিয়া আহিম আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম মানে এতিয়া নোৱাৰিলোঁ তাৰ বাবে ক্ষমা প্ৰাৰ্থী তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক তো এতিয়া মই মানে সন্ধিয়া সময়ৰ কাৰণে মই আপোনালোকক বাহিৰৰ ভিউটো দেখাম তো চাই থাকক তো গাইছ ব'লক সন্ধিয়া দৃশ্যটো আপোনালোকক দেখাই আহোঁ তো গাইছ এয়া সন্ধিয়া দৃশ্য পল্টন বজাৰ ওচৰত
তো গাইছ এয়া পল্টন বজাৰৰ ওচৰত সন্ধিয়া দৃশ্য তো চাই লওক কেনেকুৱা লাগিছে হ'ব 1 minute later. তো গাইছ এতিয়া অকণমান জীয়াই লওঁ মানে শুই লওঁ তো 11টা বজাত ট্ৰেইন আছে তো 11টা বজাত মানে 10:30 মানত ষ্টেচন যাম তো তেতিয়ালৈকে অকণমান জীয়াই লওঁ আপোনালোকক কিবা কিবি কৰি লওক তো ভিডিঅ'টো চাই থাকক গাইছ অকণো স্কিপ নকৰিব গাইছ তো এতিয়াই কথা মানে চেনেলটো নতুনকৈ যদি কোনোবা আহিছে তো ছাবস্ক্ৰাইব কৰি লওক আৰু পুৰণাখিনি লাইক কমেণ্ট শ্বেয়াৰ কৰক গাইছ যাতে আগলৈ মানে ইয়াতকৈ ধুনীয়া ধুনীয়া ভিডিঅ' মই বনাই যাব পাৰোঁ আপোনালোকৰ মানে ছাপোৰ্ট চাই তো আপোনালোকে ছাপোৰ্ট মানে কৰি যাওক তো গাইছ চাই থাকক ভিডিঅ' তো গাইছ ধুনীয়াকৈ চাহটো খাই লৈছোঁ খাই শেষ হোৱাৰ পিছত দেখাইছোঁ আপোনালোকক তো খালোঁ মানে টোপনি মানে অকণমান টোপনিও ধৰিলে তো শুই ল'লোঁ নহ'লে কালিতো টোপনি ক্ষতিয়েতো আজিও মানে টোপনি ক্ষতি হ'ব তো সেইবাবে অলপ জীয়াই ল'লোঁ তো সেইকাৰণে তো ভিডিঅ'টো চাই থাকক গাইছ এনজয় কৰি থাকক আপোনালোক अरे कहना क्या चाहते हो? A few moments later. বৰ্তমান খাই বৈ আজৰি আমি মানে এতিয়া ট্ৰেইনত বহি আছোঁ গৈ থাকোঁ বলক ৰাস্তাত লগ পাম A few moments later. সেই গাইছ গুৱাহাটীৰ পৰা আহি পাই গ'লোহি জাষ্ট তো পাই আহি ৰৈ থকা নাই আজি হ'ল 17 তাৰিখ তো আজি আছে বিশ্বকৰ্মা পূজা তো সেইকাৰণে অকণমান ওলাই আহিলোঁ মানে মামাহঁতৰ লগতে বাইকখন ধুবলৈ আহিলে তো তাৰ লগতে গুচি আহিলোঁ তো দেখাইছোঁ চাই থাকক আৰু মানে ট্ৰেইনত ভিডিঅ' বনোৱা নহ'ল মানে পূৰা টোপনি ক্ষতি যায় তো সেইকাৰণে শুই আহিলোঁ তো টোপনিত ক'বই নোৱাৰোঁ গোটেইটো তো সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল তো আহক গাড়ী ধোৱা দেখাই আছোঁ আপোনালোকক তো গাছ এইকেইটা দেখিছে পূৰা বাইক ধোৱাত ব্যস্ত ৰ'ব ওচৰৰ পৰা দেখাইছোঁ তো এইকেইটা পূৰা বাইক ধোৱাত ব্যস্ত সেইফালে আছে আমাৰ ছিঙিয়া মেন গাইছ এই ভিডিঅ'টো এইখিনিলৈকে আছিল তো কেনেকুৱা লাগিলে কি কথা ক'ব কমেণ্টত আকৌ এটা নেক্সট ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম তো তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি যাব গাইছ मुंह से सुपारी निकाल के बात कर रहे बाबा গাইছ মানে মোৰ ফালৰ পৰা আজি চবলৈকে বিশ্বকৰ্মা পূজা শুভেচ্ছা থাকিল তো বাই বাই গাইছ